আছোঁ। আশা কৰোঁ সকলো ভালেই আছে, সুস্থ আছে আৰু মোৰো ভাল। আজি ভাল মানে যথেষ্ট ভাল। আপোনালোকৰো হয়তো আজি বহুত ভাল, কাৰণ আমাৰ অসমীয়া ৰঙালী বিহু আহি আছে। মানে আজি গৰু বিহু আৰু কাইলৈৰ পৰা আমাৰ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰম্ভ হ'ব। আৰু মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ আন্তৰিক মৰম শুভকামনা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক আৰু মৰমীয়াল হৈ থাকক। আজিৰ দিনটোত আমি কি কৰোঁ সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম নীতি নিয়ম, আমি কি কৰি আছোঁ আজিৰ দিনটোত, আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া মই কাম বন কৰি আজৰি হ'লোঁ আৰু মিষ্টাৰো গা ধুবলৈ যাব লৈছে, আৰু তেওঁ আহি ওলাই ৰেডি হয়। মানে মই এতিয়া আপোনালোকক সেইদিনা বজাৰ কৰি অনা বস্তুখিনি যিহেতু দেখুওৱা নহ'ল, আজি এইটো ভিডিঅ'ত দেখাম বুলি ভাবিছোঁ। আৰু আপোনালোকে চাই থাকিব, আৰু এটা আপোনালোকক ধুনীয়া বস্তু দেখাম আৰু সেইটো কেনেকুৱা লাগিছে জনাব। তেতিয়াহ'লে ব'লক চাওঁ। এই যে দেখিছে গাৰু কভাৰকেইটা, এইকেইটা মোৰ লগৰ ভাগ্যশ্ৰীয়ে মোক বিয়াৰ আগত কৰি দিছিলে। এইকেইটা মোৰ বৰ মৰমৰ, আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। সিমান বজাৰ কৰা আচলতে ভিডিঅ'ত দিব পৰা নহ'লে বস্তুখিনি, আজি দেখাবলৈ লৈছোঁ কি কি আনিছিলোঁ। এবাৰ এনেকৈ চাই লওকচোন। এতিয়া দেখাবলৈ লৈছোঁ সেইদিনা বজাৰ কৰিবলৈ যোৱা বস্তুকেইটা কি কি আনিলোঁ। ইমান বেছি আনিব পৰা নাছিলোঁ, তথাপিও যিকেইটা আনিছোঁ তাকে দেখাইছিলে চাগে পিংক কালাৰ কুৰ্তিটো। এইটো আনিছিলোঁ ভণ্টিৰ কাৰণে। এইটো মোৰ দেখি খুব মৰম লাগিলে, গতিকে ভাবিলোঁ মোৰলৈ এইটো ডাঙৰ হয়, চাইজ নিমিলে, ভণ্টি দিলে তাইক দেখি ভাল লাগিব, তাইৰ কাৰণে এইটো হ'ব। এইটো তাইৰ কাৰণে আনিলোঁ। আৰু তাইৰ কাৰণে এটা লেগিংছ আনিলোঁ। এইটো লেগিংছ হোৱাইট কালাৰ লেগিংছ, ব্লু কালাৰ লগত হোৱাইট কালাৰ লেগিংছ। আৰু এয়া পাপাৰ কাৰণে, এয়া দেউতাৰ কাৰণে গেঞ্জি এখন, আৰু এয়া মা আৰু দুয়োগৰাকী মাৰ কাৰণে এখন চাদৰ আনিলোঁ। একেবাৰে সাধাৰণ, মানে হ'লেও চাদৰখন দেখি মৰম লাগিছে, ভাল লাগিছে চাদৰযোৰ। আৰু এইযোৰ মোৰ কাৰণে চিট হয়, চিট এযোৰ ল'লোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকে। মোৰ ভালেই লাগিলে, বিশেষকৈ এইযোৰ মোৰ মিষ্টাৰৰ বেছি পচন্দ হ'ল। এইযোৰ এনেকৈ দোকানখনতো ক'লে যে এইযোৰ বোলে নতুনকৈ ওলাইছে, কাপোৰটো কোমল আৰু পিন্ধি ভাল পাব গৰমত বুলি ক'লে, গতিকে এইযোৰকে ল'লোঁ। আপোনালোকে কেনেকুৱা দেখিলে জনাবচোন। আৰু এইযোৰ কাপোৰৰ লগত মিলাই এটা নেইল পলিচ আনিছোঁ একে। আৰু ইয়াতো এটা আনিলোঁ য়েল্ল' কালাৰ, এইটো বিহু আহিছে, ৰেড কালাৰ লিপষ্টিক এটা। কিছুমান বস্তু আছিলে সাধাৰণ এনেকৈ আনিলোঁ। মিষ্টাৰ কাৰণে এটা গেঞ্জি আৰু এখন গামোচাখন তেওঁ আজি দিম বিহু বুলি। ইমানেই বজাৰ কৰিলোঁ। বজাৰ ইমান বেছি নহয়, তথাপিও যিমান পাৰিছোঁ সিমানখিনি আনিলোঁ। আৰু আপোনালোকে কেনেকুৱা পালে জনাবচোন বাৰু কাপোৰখিনি। এতিয়া আমি নীতি নিয়ম মানে এখেতক মই সেৱা কৰিলোঁ আৰু মা দেউতাকো সেৱা কৰি হৈ গ'ল। আৰু এতিয়া আমি খেলিম কণী যুঁজ, আৰু কণী যুঁজত কোনে জিকে আপোনালোকে চাই থাকিব। আৰু তাৰপিছতে ভিডিঅ'টো দেখাই দিম আৰু লাহে লাহে কি পাৰোঁ দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পাইছে জনাব। কণী যুঁজত দেখিলেই মই জিকিলোঁ। মই মিষ্টাৰক 2টা কণীত হৰুৱালোঁ আৰু ভতিজীজনীক এটাত হৰুৱালোঁ। এতিয়া আমি চাহটো খাই লওঁ।
চাহ খাই আমি মিষ্টাৰ মই আৰু মা অলপ লুডু খেলিলোঁ আৰু এতিয়া ভাতটো খাই লওঁ কাৰণ বিহুৰ বতৰ পটককৈ আলহী আহি দিব পাৰে। আমাৰ ভাত এনেকৈয়ে আজি মাছ কণী আৰু চালাড আছে, বিলাহী মাছে বনাইছিলোঁ আৰু দাইল আছে। এনেকৈয়ে ভাতটো খাই লওঁ। এতিয়া আমি গৈ আছোঁ বিহু চাবলৈ। এয়া ভণ্টি, তাই কালি আহিলে হোষ্টেলৰ পৰা, তাই তাতে পঢ়ি আছে ডিব্ৰুগড়ত আৰু কালি আহিলে, এতিয়া 3 দিনমান থাকিব। আৰু যিহেতু আমি 2 বছৰ বিহু চাব নাপালোঁ, গতিকে এইবছৰ পাইছোঁ। আৰু বৌহঁতৰ ঘৰতে মাকৰ ঘৰত মানে বৌহঁতৰ ঘৰতে আজি হুঁচৰি এযোৰা আহিছে বোলে টাউনৰ পৰা, আৰু আমাক মাতিলে ফোন কৰি, আমি তাকে চাবলৈ গৈ আছোঁ আৰু আপোনালোকো দেখাম। চাই আহি ঘৰ পালোহি, এতিয়া সন্ধিয়া হৈ আহিলে আৰু অলপ পিছতে যাম আকৌ দাদাহঁতৰ ঘৰলৈ, কাৰণ সেই বিহু চোৱা দাদাহঁতৰ ঘৰতে আকৌ ভাত খাবলৈ মাতিলে, তাতে ভাত খাবলৈ যাম চবেই। আপোনালোকক যদি পাৰোঁ দেখাম। চিম্বাক চাওঁ কেনেকুৱা কৰিছে। চিম্বা এই আমাৰ ভণ্টি, ভতিজা হয়, এই দাদা বৌৰ ছোৱালী, ডাঙৰজনী তাই। এয়া চিম্বা ই বেছি কৰি থাকিলে কামুৰি দিব দেই, তাক বেছি ওচৰত দি নাথাকোঁ। এতিয়া বৌহঁতৰ ঘৰলৈ আকৌ এযোৰা হুঁচৰি আহিছে, আপোনালোকক দেখাম, আপোনালোকে চাই থাকক।
নাচনীবিলাকৰ মেখেলাকেইখন চাওকচোন, বিহু নাচি কি অৱস্থা হৈছে। কাৰণ যিহেতু বৰষুণ দি আছে, নাচি থাকোঁতে মেখেলাখন বেছিকৈয়ে তিতি গৈছে। এইফালে আমাৰ নাচনীও লাগি গৈছে বিহু নাচিবলৈ। এয়া বৌহঁতেও নাচিছে নাচনীৰ লগতে। এইফালে বাকী মানুহে বিহু চাই আছে, ওচৰৰ মানুহ অলপমান আহিছে বিহু চাবলৈ। যিহেতু দুবছৰ বিহু চাব নোৱাৰিলে, মানে নাপালে, গতিকে এইবাৰ পাইছে আৰু ওচৰতে আহিছে তেতিয়া বিহু চাবলৈও আহিছে। এবাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী লাজ কৰিছে সিহঁতে। ইফালে ভণ্টি, ইফালে এজনী ভণ্টি, এই আমাৰ ছোৱালীকেইজনী একদম লাজ কৰি আছে সিহঁতে। এতিয়া বিহু শেষ হ'লগৈ, দাদা বৌয়ে সেৱা কৰিলে আৰু বিহু ইমানতে সামৰিলে। বিহু শেষ হ'ল যেতিয়া এতিয়া আমি খোৱা বোৱাত লাগিব লৈছোঁ আৰু ঘৰো যাব লাগে, বহুত দেৰি হৈছে। তেতিয়াহ'লে খাই লওঁ। এয়া হৈছে আমাৰ মাকৰ ঘৰ আৰু এয়া ৰাইজবিলাকে খাই আছে আৰু। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আমিও তাৰ পৰা অহা অলপ দেৰি হ'ল আৰু শেষত সকলোকে আকৌ এবাৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু মোৰ কেইখনমান ফটো দিছোঁ আপোনালোকক, কেনেকুৱা পাই জনাব। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদিহে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।